নমস্কাৰ বন্ধুসকল, এতিয়া আমি উৰুকাৰ ভাত খাবৰ বাবে আৰম্ভ কৰিছোঁ। মাংস বহুত দিছোঁ মাংস বহুত দিছোঁ। আলুটো এইবাৰ এই যি আলুটো অলপ মিঠি আছে। মাংস হাত দিবা আজি বন্ধুসকল, মই উৰুকাৰ ভাত পৰিয়ালৰ লগতে খালোঁ। আপোনালোকে মেজিৰ তলত খালে নে ঘৰত খালে জনাব, আৰু আজি এই উৰুকাৰ নিশা আপোনালোকৰ চৰুত কি উতলি আছিল সেইটো মোক জনাব। ধন্যবাদ।